নমস্কাৰ সকলোকে শিখা মাইনা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি একেবাৰে ব্যতিক্ৰমী ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আৰু আজি ভিডিঅ'টো পুৰা ধুনীয়া হ'বলৈ গৈ আছে আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো চালে গম পাব। মোৰ চেনেলৰ একেবাৰে এটা নতুন ভিডিঅ'। আগে পিছে মোৰ চেনেলত এনেধৰণৰ ভিডিঅ' দিয়া নাছিলোঁ। এইফালে কাইলৈ জোৰোণ দিবলৈ যাব আৰু এইফালে পুৰা কইনাৰ বাবে অলংকাৰ আৰু কাপোৰ কানিবোৰ ভৰাই আছে। এনেদৰে নিয়ম নীতি কৰি ডাঙৰবোৰে ভৰাই আছে আৰু আপা, মা, পেহী, খুৰী আৰু গোটেইবোৰ আছে আৰু ময়ো আছোঁ। আপোনালোককো অকণমান দেখাওঁ বুলি ভাবিলোঁ, যিহেতু বিয়াৰ উদুলি হৈ আছে। সকলোবোৰ এনেদৰে ভিডিঅ'ৰ যোগেৰে ধৰি ৰাখিলে পিছত সকলোৱে চাব পাৰিব আৰু ভিডিঅ' যিহেতু কৰোঁ সেইকাৰণে অকণমান আপোনালোককো দেখাওঁ বুলি ধৰি ৰাখিলোঁ। আৰু এফালে কালি কাপোৰ তেনেদৰে ভৰালে আৰু আজি জোৰোণৰ পৰ্ব চলি আছে। জোৰোণ এফালে মই দিবলৈ যোৱা নাছিলোঁ। আমাৰ এওঁ ড্ৰাইভাৰ সকলোকে লৈ গৈছিলে, যিহেতু ঘৰৰ বিয়া, নিজৰ পেহী ল'ৰাৰ বিয়া আৰু এফালে পূৰা জোৰোণ দিয়া পৰ্ব চলি আছে, নিয়ম নীতি। আৰু তেওঁ যিহেতু ভিডিঅ' কৰিছিলে, বৰ সম্পূৰ্ণকৈ ভিডিঅ'টো নকৰিলে, যিকণ কৰিলে তাকে আপোনালোকক দেখালোঁ। আৰু এফালে সন্ধিয়া হ'ল। আমি এফালে মোৰ নন্দা, তাই আৰু মই দুইজনী ধুনীয়াকৈ সাজি কাচি ৰেডি হৈ ল'লোঁ আৰু আপোনালোকে কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া ঘৰত দেউতা গ'ল জোৰোণ দিবলৈ। মা যিহেতু অসুস্থ সেইকাৰণে মা ঘৰতে আছে, মা যোৱা নাই আৰু এফালে মা আছে। এতিয়া আমি সকলোবোৰে কইনা আনিবলৈ যাওঁ আৰু আপোনালোককো দেখাই গৈ থাকিম। বিয়াৰ পাছৰ মোৰ প্ৰথমখন বিয়া, এনেকুৱা ডাঙৰ বিয়া মই আগতে পোৱা নাই। তাকে আপোনালোককো দেখালোঁ আৰু আপোনালোকেও চাই গৈ থাকক। আমি আহি পালোহি দৰাৰ ঘৰ। আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰত, দূৰত নহয়। আৰু এফালে দৰা ঘৰৰ পৰিৱেশ, কইনা আনিবলৈ যায় যিহেতু পূৰা উদুলি আৰু এফালে ভিতৰত ভকতসকল বহি আছে আৰু তেওঁলোকক মালা চালা গাঁঠি মেলি দিলে আৰু এফালে কিবাকিবি ভৰাই দিছে আৰু এফালে এতিয়া কইনা আনিবলৈ যাব, যিহেতু বহুতখিনি নিয়ম নীতি জড়িত হৈ থাকে, সকলোবোৰ কৰি লৈছে। আৰু এফালে আমাৰ ফাইনেলি দৰাৰ গাড়ী ৰেডি হৈ গ'ল আৰু আমাৰ দৰা গাড়ীৰ ড্ৰাইভাৰ হৈছে আমাৰ এওঁ। তেওঁ ওলাই মেলি গৈ আছে, আমি পাছে গৈ আছোঁ আৰু এফালে ইমান ধুনীয়াকৈ সজালে, এয়া দেখিছেনে। ভিডিঅ'টো কৰি থৈছোঁ, পিছত যাতে স্মৃতি হিচাপে ভিডিঅ'টো ৰৈ যায় আৰু সকলোবোৰে চাব পায়। এইফালে ধুনীয়াকৈ গাড়ীখন ডেক'ৰেশ্যন কৰা হৈ গ'ল আৰু এফালে আমাৰ গাড়ীবোৰ সকলোবোৰ লাইন পাতিলে। এফালে আপোনালোকক যি পাৰোঁ দেখাই গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু দৰা কইনাক সকলোৱে যাতে মৰম আশীৰ্বাদ দিয়ে, তেওঁলোকৰ যাতে যুগ্ম জীৱনটো সুখৰ হয়। আমি যিহেতু দৰা ঘৰৰ পৰা যাম, ভালেই লাগি আছে। নতুন কইনা ঘৰলৈ আনিম। ইফালে পূৰা উলহ মালহেৰে কইনাক আনিবৰ বাবে যাবৰ বাবে এতিয়া প্ৰস্তুতি চলি আছে আৰু দৰাক ধুনীয়াকৈ ঢোলে ডগৰে আদৰি পঠিয়াইছে, তেওঁক ঢোলে ডগৰে। আৰু এফালে আজি প্ৰথমবাৰৰ কাৰণে এয়া নতুন অভিজ্ঞতাই। এইফালে দৰা ঘৰৰ পৰা ওলাই আহি প্ৰথমে নামঘৰত এনেদৰে দৰাই সেৱা ল'লে, দৰা আৰু দৰাৰ সখী। তাৰ পাছত গৈ পাই আকৌ দলঙত তামোল পাণ দিলে। এনেদৰে দি গৈ আছে আৰু আমিও নতুন অভিজ্ঞতা কিছুমান শিকি গৈ আছোঁ আৰু আপোনালোককো দেখালোঁ। আৰু এফালে আহি পালোহি কইনা ঘৰৰ পদূলিমুখতে এয়া আমাক ভেটিলে আৰু এতিয়া পূৰা লাগি আছে আৰু খুৰীও লাগি আছে। অৱশেষত যেনে তেনে বৰষুণৰ টোপাল মূৰত লৈ এয়া দৰা ঘৰৰ গাড়ীখন আহিবলৈ দিলে আৰু আমিও আহিলোঁ। এতিয়া কইনা ঘৰৰ পদূলিমুখ পালোহি আৰু ইমানেই ভাগ্য ভাল, বৰষুণ পোনে সোমাইছোঁ আৰু বৰষুণজাক ডাঙৰকৈ দিছে। এয়া ফাইনেলি আমি পাই গ'লোহি কইনাৰ ঘৰ আৰু আপোনালোকক কইনা ঘৰৰ পৰিৱেশ দেখাই আছোঁ, আপোনালোকে চাই গৈ থাকক। এইফালে দৰাক ধুনীয়াকৈ আদৰি মেলি ভৰি হাত ধুৱাই এতিয়া লৈ যাব আৰু ইমানেই চাউল ছিটিয়াইছে, আপোনালোকে দেখি গম পাইছে চাউল তলত পূৰা বগা হৈ গৈছে।
কইনা ঘৰত আহি সোমাই আমি ধুনীয়াকৈ আমি বহি ল'লোঁ আৰু এইফালে দৰাকো বহিবলৈ দিলে। তাৰপাছত ধুনীয়াকৈ চাহ খালোঁ আৰু ভিডিঅ' কৰা নহ'ল চাহ খোৱাটো। তাৰপাছত চাহ খাই মেলি আজৰি হৈ আমাক লগে লগে ভাত খাবৰ বাবে লৈ যোৱা হ'ল আৰু আমি এয়া ভাত খাবলৈ বহি দিলোঁহি। ভাত খাই মেলি আহি দেখিলোঁ যে কইনাক আহি ইয়াৰ বাহিৰত বহালেহি আৰু আমি ভাত খাই থাকোঁতেই মই ভিডিঅ' কৰিবলৈ নাপালোঁৱেই আৰু এইফালে হনুমানকো লৈ আছিলোঁ যিহেতু। বাহিৰৰ পৰ্বখিনি প্ৰায় শেষে হৈছে আৰু এতিয়া কইনাক ভিতৰলৈ নি আৰু ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই দিব। তাৰপাছত আমি দৰা ঘৰে কইনাক ঘৰলৈ লৈ যাম। এইখিনি সময় খুব বেছি বেয়া লাগে, সকলোৱে জানেই আৰু এয়া কইনাক গাড়ীত বহোৱা হৈছে। এতিয়া আমি দৰা ঘৰে কইনাক ঘৰলৈ লৈ যাব পাৰিম। এইফালে আহি পাই গ'লোহি কইনাক দৰা ঘৰত। কইনাক লৈ দৰা ঘৰত এয়া উপস্থিত আমি সকলোবোৰ আৰু ধুনীয়াকৈ ভৰি হাত ধোৱালে মেলিলে আনিলে এতিয়া ভিতৰলৈ বুলি। এইফালে আনিয়ে এতিয়া ধুনীয়াকৈ শহুৰেকক সেৱা কৰিবলৈ দিছে। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাই যাম, আপোনালোকে চাই গৈ থাকক যিমানখিনি পাৰোঁ। ল'ৰা এখন হাতত লৈ আৰু এফালে ভিডিঅ' কৰিছোঁ। আপোনালোকে ভিডিঅ'টোত সকলোৱে মৰম দিব বুলি আশা থাকিল। আৰু এফালে কি কি নিয়ম কৰিছে দেখিছেনে? এয়া ভাতো আনিছে, কইনাই শহুৰেকক দিব লাগিব খাবৰ বাবে আৰু এফালে পূৰা চাহ পাতি থোৱা হৈছে আৰু কইনা ঘৰৰ বাবে কইনা ঘৰৰ মানুহবোৰ যিহেতু আহি পাইছেহি এয়া কইনাৰ লগতে, তেওঁলোককতো ধুনীয়াকৈ খুৱাই বোৱাই পঠিয়াব লাগিব আৰু এইফালে পূৰা চাহৰ বাবে ৰেডি কৰা হৈছে। চাহ খুৱাই মেলি পঠিয়াম আৰু আপোনালোকেও চাই গৈ থাকক কি কৰে। এইফালে দৰা কইনা, আমাৰ মৰম লগা কইনাজনীক কেনেকুৱা দেখিছে আপোনালোকে ক'বলৈ নাপাহৰিব। আমি যিহেতু ঘৰৰ মানুহ, আমি বহুতে ধুনীয়া দেখিছোঁ আৰু আপোনালোকে বা কেনে দেখিছে ক'ব। এইফালে শহুৰেকক ধুনীয়াকৈ মান ধৰিছে, এয়া নিয়ম নীতিবোৰ কৰিছে, কি কৰিব লাগে। এইফালে বায়েক আৰু ভিনীয়েকক সেৱা কৰিব লৈছে। এয়া হৈছে আমাৰ সমাজৰ নীতি নিয়ম। আৰু আজি হৈছে ৩ নম্বৰ দিনা কইনা অনা পাছৰ আজি হৈছে ৰিচিপশ্যন আৰু এফালে ৰিচিপশ্যনলৈ যাবলৈ সাজি কাচি ৰেডি হৈ লৈছোঁ। এফালে পেহী গাড়ীত বহি আছে, খুৰী আহিবলৈ ৰৈ আছোঁ আৰু অকণমান ভিডিঅ' কৰি দিছোঁ আৰু আপোনালোককো। এইফালে আমাৰ ড্ৰাইভাৰ, আমি গৈ আছোঁ। এইফালে আহি দৰা ঘৰ পাই গ'লোহি। দৰা ঘৰৰ ডেক'ৰেশ্যন খুব ধুনীয়া লাগিছে গেটখন দেখিয়ে আৰু আপোনালোককো নেদেখাই থাকিব নোৱাৰিলোঁ, দেখাই দিছোঁ। এইফালে দৰাক আমাৰ ধুনুৱে আকৌ দৰাকো অকণমান মেকআপ কৰি দিছে। কইনাক যিহেতু মেকআপ কৰি আছে সেইকাৰণে তাই দৰাক কৰি দিছে অকণমান আৰু এইফালে পূৰা সাজি কাচি আছে সকলোবোৰে। এইফালে আমাৰ ধুনুৱে আকৌ আহিলে শিৱানী বাক অকণমান সজাই মেলি দিবলৈ। ৰিচিপশ্যন যিহেতু সাজি কাচি সকলোৱে ভাল পায় আৰু সেইকাৰণে অকণমান সকলোৱে সাজি কাচি ওলাইছে আৰু এইফালে ফাইনেলি কইনাক সজাই শেষ হ'ল আৰু আপোনালোককো কইনাক দেখাই দিলোঁ। আৰু এইফালে আমি আহিলোঁ খাবৰ বাবে আৰু এতিয়া প্ৰথমতে খাই লৈছোঁ ঘৰৰ মানুহ, পিছত বাকী সকলোবোৰকে খুৱাব লাগিব। আৰু এইফালে দিছে, কি দিছে আপোনালোকে দেখিছেই। আৰু এইফালে খাচী মাংস আৰু এইফালে মই বাৰু সাজি কাচি অকণমান ভিডিঅ' নবনোৱাকৈ থাকিব পাৰোঁনে, তাকে ভিডিঅ' কৰিছোঁ আৰু আপোনালোককো অকণমান দেখাইছোঁ। আৰু এইফালে কইনাই আলহী অতিথিক মাতি আছে আৰু এতিয়া কোৱা হোৱাই নাই নহয় আপোনালোকক। আমাৰ পিছে দৰা কইনা দুয়োজনৰে চাকৰি আছে। আৰু এইফালে দৰা, আমাৰ দৰা আৰু কইনা মানে দৰা হৈছে আমাৰ পেহী ল'ৰা, মানে মোৰ হাজবেণ্ডৰ পেহী ল'ৰা। আৰু ঘৰৰ মানুহবোৰ সকলোকে দেখিলে এনেও ভাল লাগে আৰু যিহেতু ঘৰৰ মানুহবোৰ এনেদৰে গোট খোৱা নহয় প্ৰায়, যেতিয়া গোট খাই মই যোগেদি ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু এইফালে আলহী অতিথিবোৰক মই এইফালে কফি দি আছোঁ, মই আৰু মোৰ জা পূৰ্ণিমা দুয়োজনীয়ে দি আছোঁ।
তাই এতিয়া মোক পাছে পাছে ভিডিঅ' কৰি দিছে আৰু এফালে পূৰা ফটোশ্বুট চলি আছে সকলোবোৰে। আজিকালি ফটো নামাৰিলে কি হ'ব আৰু সকলোৱে সেই ফটোৱেতো মানে সকলোৰে স্মৃতি। সেইকাৰণে ফটো এখন প্ৰায় সাজি কাচি ফটো এখন নমৰাকৈ কেনেকৈ থাকে, সেইকাৰণে সকলোৱে ফটো মাৰি আছে। আৰু এফালে আলহী অতিথিবোৰ প্ৰায় আহিয়ে আছে। যিমানখিনি পাৰোঁ ভিডিঅ' কৰিছোঁ। অকল ভিডিঅ' কৰি থাকিলেওতো নহ'ব, বাকী কামবোৰো আছে, সেইকাৰণে ভিডিঅ' কৰিছোঁ আৰু আপোনালোকক অকণমান দেখাই দিছোঁ। এইফালে আমাৰ মা, পেহী, বা, আপা, নিচা সকলোবোৰে আহিছে আৰু আপোনালোকক যিমানখিনি পাৰিছোঁ দেখাইছোঁ। এফালে হৈছে আমাৰ মাজু খুৰী। এইফালে আকৌ কফি নিবৰ বাবে আহিলোঁ, আলহীক দিবৰ বাবে। ব'লক অকণমান আপোনালোকক ৰিচিপশ্যনৰ পৰিৱেশটো দেখাই দিওঁ। আৰু এইফালে ৰিচিপশ্যন, এইফালে বা আৰু আমাৰ মা সকলোবোৰে বহি খাই আছে। তাকো অকণমান আপোনালোকক তুলি দেখাই দিছোঁ। বাহিৰৰ পৰিৱেশটোৱে দেখাই থাকিলে নহ'ব ন, সকলোবোৰে দেখাব লাগে। সেইকাৰণে আপোনালোকক ভিতৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ, ৰিচিপশ্যনৰ পৰিৱেশটো। আৰু যিমানখিনি পাৰোঁ দেখাই গৈ থাকিম, আপোনালোকে চাওক। আমি দুজনীয়ে বাহিৰত আহি দুটামান ভিডিঅ' বনাই ল'লোহি আৰু এফালে পূৰা ধুনীয়াকৈ ভিডিঅ'কেইটা বনাই ল'লোঁ। আৰু এফালে ইহঁত দুটাকো ফটো মাৰি দিব লাগে বোলে, আৰু ফটো চটো মৰা পৰ্ব চলিয়ে আছে প্ৰায়। আকৌ বাহিৰৰ পৰা ভিতৰলৈ আকৌ আহিলোঁ। ভিতৰলৈ আহি এইফালে সকলোকে যিমানখিনি পাৰোঁ দেখাইছোঁ আৰু যিমানখিনি পাৰোঁ সকলোবোৰকে এনেদৰে কফি দিবলৈ চেষ্টা কৰিছোঁ। নতুনকৈ অহা মানুহবোৰক প্ৰায় মই নহয়, আমি দুইজনীয়ে দিছোঁ, পূৰ্ণিমা আৰু মই। তাৰপাছত তাই এতিয়া মোক পাছে পাছে ভিডিঅ' কৰি গৈ আছে, তাইয়ে ভিডিঅ' কৰি দিছে আৰু এইফালে মই দিবলৈ আহিছোঁ। সকলোখিনি ভিডিঅ' কৰি ৰখাটো সম্ভৱ নহয়, মাজে মাজে অকণমান ভিডিঅ' কৰি দিছে। আৰু এফালে আমাৰ বাইদেৱে পূৰা প্ৰেজেণ্টখিনি ভিতৰলৈ আনি আছে। অনা নিয়া দায়িত্ব তাইও নি আছে। আৰু মানে যোনে পাৰিছে, যোনে যেনেকৈ পাৰিছে তেনেকৈ সকলোৱে সহায় কৰি গৈ আছে। এইফালে আমাৰ মাহঁতো যাবলৈ ওলালে। বা আৰু মা স্কুটি লৈ আহিছিলে আৰু এইফালে বোলে ফটো দুটামান মাৰি দিব লাগে। ফটো মাৰি মেলি দিওঁ দুখনমান। আৰু এইফালে বাই লগ পাইছে হোষ্টেলৰ বা, জিমি বাক বোলে হোষ্টেলতে লগ পাইছিলে। আৰু তেনেকৈ সিহঁতে কথা পাতি মেলি এতিয়া ঘৰলৈ যাবগৈ। আৰু এফালে মায়ে লৈছিলে নাতিয়েকৰ বাবে চকলেট দিলে, খালে। আৰু মই ভিতৰলৈ গুচি আহিলোঁ, আপোনালোকক ভিতৰৰ পৰিৱেশটো অকণমান দেখাওঁ বুলি। এইফালে সকলোৱে দৰা কইনাৰ লগত সকলোৰে ফটো মাৰিবলৈ মন কৰে, বিয়া ৰিচিপশ্যন যিহেতু আজি। আৰু আপোনালোকক অকণমান ভিতৰৰ পৰিৱেশটো আকৌ এবাৰ দেখাই দিছোঁ। আৰু আজি কি কি দিয়া হৈছিল তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। আপোনালোকে চাই গৈ থাকক। খানাটো মেইন যিহেতু, এইফালে মাছ আৰু এইফালে খাচী মাংস, এইফালে লালমোহন আৰু ক্ষীৰ, আৰু এইফালে ভাত দেখিছে। আৰু এইফালে পূৰা বেচন বেঙেনা ফ্ৰাই, আৰু এইফালে খাচী মাংস পূৰা বনি আছে। আৰু বাদাম পাপৰ সকলোবোৰ আচাৰ কিবাকিবি ধেৰ আছে। আৰু আপোনালোকক মই অথনি প্ৰায় দেখালোৱেই। আৰু এইফালে আকৌ ভিতৰখন অকণমান দেখাওঁ বুলি ভিতৰলৈ আহিলোঁ। ভিতৰত এইফালে লাল চাহৰ পৰ্ব চলি আছে, যিহেতু যিমান যি খালেও চাহৰ সমান হ'ব নোৱাৰে। এইফালে দৰাৰ বায়েক আৰু সকলোবোৰে ফটো মৰাত ব্যস্ত এতিয়া।
বিয়া ঘৰ যিহেতু এফালে আকৌ বিয়া নাম গাই গাই সকলোৰে পৰা বিয়াৰ দক্ষিণা বিচাৰি আছে আৰু সকলোকে। আৰু এফালে আমাকো গালে, এফালে পুৰা লৈ আছে, শৰাই খুজি আছে, এফালে মাক খুজিছে। উদুলি মুদুলি পৰিৱেশৰ মাজতে এতিয়া আহিল কইনা ঘৰৰ পৰা মা, দেউতা, বা, ভিনী আৰু সকলোবোৰে আহিলে। আৰু এফালে পুৰা তেওঁলোককো আমি বহাই মেলি দিলোঁ। তাৰপাছত এতিয়া কইনাই চব দিছে ঘৰৰ মানুহখিনিক, আৰু এফালে চব দিছে। আৰু এতিয়া প্ৰায় মানুহবোৰ অলপ অলপকৈ কমিছে আৰু যিহেতু সন্ধিয়া হৈছে। আৰু এফালে এখন বহুত ধুনীয়া এটা স্মৃতি, এফালে দৰা কইনা বিয়াৰ দিনা, এফালে এয়া ভিনীয়েকে দিছে এখন ধুনীয়া ফটো ফ্ৰেম। আৰু এফালে ইমান ধুনীয়াকৈ বনাই নিছে নহয়, তাকে অকণমান ধুনীয়া মানে এটা মধুৰ স্মৃতি মই এনেদৰে ভিডিঅ'টোৰ যোগেদি ধৰি ৰাখোঁ বুলি ভাবিলোঁ। আৰু এফালে এতিয়া আমাৰ এফালে আছে খুৰী, মা আৰু সকলোৱে ফটো মাৰিলে। এফালে দাই, মানে উদুলি মুদুলি পৰিৱেশ আৰু যি পাৰিছোঁ তেনেকৈ আপোনালোকক দেখাইছোঁ। আৰু এফালে প্ৰায় মানুহখিনি শেষ হৈছে বুলিয়ে কৈছিলোঁ, আকৌ আহিয়ে আছে, দেখিছে ৰিচিপশ্যন যিহেতু আজি। এফালে কফি নিবলৈ আহিলোঁ আকৌ। পুৰা উদুলি মুদুলি পৰিৱেশ, আপোনালোকে দেখি গম পাইছে বিয়াখনত কেনেকুৱা এটা পৰিৱেশ হয়। খুব ভাল লাগিছে বিয়াখনত আজি, সকলোকে ইমান ধুনীয়াকৈ লগ পাইছোঁ আৰু সকলোৰে মুখত ইমান ধুনীয়াকৈ হাঁহি। আৰু এফালে আমাৰ সোণ মানুহ আৰু এফালে চানভি। এফালে সোণ মানুহে ফটো নেমাৰে, এতিয়া অকণমান ভিডিঅ' কৰি দিছোঁ, দুইটাকে ফটো মাৰি দিছোঁ। আৰু এফালে পুৰা ফটো চলি আছে। আৰু এফালে দেউতা এতিয়া আহিছে, অফিচৰ পৰা আহিয়ে ঘৰৰ পৰা আহিলে, আহি এফালে মা আৰু দেউতা। এতিয়া দৰা কইনাই মা আৰু দেউতাৰ লগত ফটো মাৰে বোলে। এফালে অকণমান যিমানখিনি পাৰিছোঁ ধৰিছোঁ। এফালে দৰা কইনা, কইনাৰ মা সকলোবোৰ। আৰু এফালে ৰিচিপশ্যনৰ পৰিৱেশ দেখিছেনে? প্ৰায় ৰিচিপশ্যনৰ মানুহ আলহী অতিথিবোৰ প্ৰায় কমিলে। আৰু এতিয়া ঘৰৰ মানুহখিনিয়ে পুৰা বিহু কৰা হৈছে। এফালে দেখিছেনে, মই ভিডিঅ' কৰি আছোঁ, তাকো ভিডিঅ' কৰিবলৈ নিদিয়ে, এফালে টানি টানি নিবলৈ আহিছে। এয়া দেখিছেনে? আৰু মই ঢোলৰ মাত শুনি বাৰু ননচাকৈ থাকিব পাৰোঁনে? লাগিলে নাচিবলৈ নাজানোৱে, তথাপিতো সকলোৰে লগত নাচিলোঁ। এনেকৈ বহুত ভাল লাগিলে আজিৰ দিনটো। আৰু আপোনালোককো যিমান বাৰু দেখালোঁ। এফালে কইনা দেখিছেনে? আমাৰ ধুনীয়া কইনাজনী ইমান ধুনীয়াকৈ নাচিছে, ধুনীয়া যিমান আৰু নাচিবও জানে সিমান ধুনীয়াকৈ। এইফালে আপোনালোকে দেখি নিশ্চয় গম পাইছে সকলোবোৰ।
Video kasar nusi kon man. সেইফালে আমি নাচিলোঁ আৰু আকৌ এইফালে যুদ্ধ গানত পূৰা নাচি আছে। এইফালে দেখিছেনে কেনেকুৱা নাচি আছে, পূৰা যুদ্ধ চলি আছে। চকী দাঙি ল'লে চবেই হাতে হাতে, পূৰা যুদ্ধ। মানে বিয়াখনত মানে এতিয়া শেষত ঘৰৰ সকলোবোৰে ফূৰ্তিবোৰ দেখি মানে এনেকুৱা এটা ভাৱ হৈছে নহয়, সকলোবোৰে যাতে বিয়াখনলৈ বহুত অধিক আগ্ৰহেৰে বাট চাই আছিলে তেনেকুৱা এটা লাগিছে। আৰু সকলোবোৰৰ মাজত মৰমৰ এনাজৰীডাল সদায় এনেদৰে থাকক আৰু সকলোবোৰে যাতে এনেদৰে হাঁহি ফূৰ্তিৰে দিনবোৰ পাৰ কৰিব পাৰে। এইফালে ভিডিঅ'ৰ ওপৰত ভিডিঅ', সকলোৱে ভিডিঅ' ব্যস্ত, ময়ো কৰি আছোঁ ভিডিঅ'। পূৰা ফূৰ্তি আপোনালোকে দেখি গম পাইছে। সকলোৰে জীৱনবোৰ যাতে এনেদৰে ৰঙীন হৈ থাকে তাকে বিচাৰোঁ আৰু ভগৱানে যাতে সকলো সুস্থ ভালে কুশলে ৰাখে।
আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ সোনকালে আহি আছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে সকলোৱে বহুত মৰম দিব বুলি আশা থাকিলোঁ। শেষত কেইখনমান ভাল লগা ফটো স্মৃতি হিচাপে ধৰি ৰাখিলোঁ আৰু আপোনালোককো দেখালোঁ। আপোনালোকেও কেনে পাইছে জনাবলৈ নাপাহৰিব।